Hello guys, welcome back to my channel Horror Explorer Assamese. So guys, আজি মই আপোনালোকৰ আগত এখন এনেকুৱা হৰৰ সাইকোলজিক্যাল থ্ৰিলাৰ মুভিৰ এক্সপ্লেনেশ্যন লৈ আহিছো যিখনৰ এক্সপ্লেনেশ্যন চাই আপোনালোকৰ গাৰ লোম খিয়ৰি উঠিব আৰু এই হৰৰ সাইকোলজিক্যাল থ্ৰিলাৰ মুভিখনৰ নাম হ'ল অৰফেন যাৰ তলত লিখা আছে You will never guess Esther's secret অৰ্থাৎ আপুনি এষ্টাৰৰ বিষয়ে এণ্ডিং শেষ নোহোৱালৈকে একো অনুমান লগাব নোৱাৰে তো বেছি দেৰি নকৰি আহক অৰফেনৰ এক্সপ্লেনেশ্যনলৈ তো মুভিখনৰ আৰম্ভণিত এজনী প্ৰেগনেন্ট মহিলা কেট আৰু তাইৰ গিৰেকজনক হস্পিটাল এখনত দেখা পাওঁ য'ত কেটে নিজৰ সন্তানটোক জন্ম দিবলৈ হস্পিটালত আহিছে তাৰ পিছত তাইক অপাৰেশ্যন থিয়েটাৰলৈ লৈ যাওঁতে তাইৰ যথেষ্ট ব্লিডিং হৈ টেষ্টবিলাক ফ্ল'ৰত পৰি পৰি যাই থাকে আৰু অপাৰেশ্যন থিয়েটাৰত ডক্টৰ নাৰ্ছে কয় সৰি আমাক ক্ষমা কৰিবা আপোনাৰ সন্তানটো আপোনাৰ পেটৰ ভিতৰতে মৰি আছে কিন্তু তাই কয় মোৰ সন্তানটো মৰা নাই মই এতিয়াও অনুভৱ কৰিব পাৰোঁ মোৰ সন্তানটো এতিয়াও পেটৰ ভিতৰত লৰচৰ কৰি আছে তেতিয়া সিহঁতে কিবা বেলেগ ধৰণে ডেলিভাৰী কৰি তাইক এটা তেজেৰে লুটিৰ পুতিৰ সন্তান এটা আগবঢ়াই দিয়ে কিন্তু এইটো কেটৰ এটা ভয়ানক সপোনে আছিল একচুৱেলি তাইৰ কেইমাহমান আগতে মিছকাৰেজ হোৱাৰ বাবে তাই ডিপ্ৰেশ্যনত আহি এলকহলিক হৈ গৈছিল আৰু তাই সাইকাট্ৰিষ্টৰ তাত গৈ ইয়াৰ ট্ৰিটমেণ্টো লৈ আছিল কিন্তু এনেকুৱা সপোন মাজে মাজে তাইৰ আহি থাকে কেটৰ অলৰেডি দুটা সন্তান আছিল ডেনিয়েল আৰু মেক্সে জন্মৰ পৰা বেঙা আৰু কলা আছিল সেইবাবে তাইক সকলো কথা আকাৰ ইংগিতত ক'ব লাগে সিহঁতৰ অলৰেডি দুটা সন্তান আছিল যদিও কেটৰ ৰিচেণ্টলি মিছকাৰেজ হোৱাৰ বাবে তাই যিহেতু এনি টাইম দুখমনে থাকে গতিকে জনে কেটৰ লগত ডিচাইড কৰে সিহঁতে এটা ছোৱালী এডপ্ট কৰিব তাৰপিছত সিহঁতে দুদিন পিছত চেণ্ট মেৰিয়ানা নামৰ ছোৱালীৰ অৰফেনেজ এখনত যায় সৰু ছোৱালীবিলাকক চাব ধৰে জনে যাই একদম ওপৰৰ ৰুম এটাত যাই পায় য'ত এই চিনেমাৰ মেইন কেৰেক্টাৰ এষ্টাৰে পেইণ্টিং কৰি থাকে তাই কয় তাই পেইণ্টিং কৰি খুব ভাল পায় আৰু তাইৰ পেইণ্টিঙে বহুত কথা ব্যক্ত কৰে তাৰপিছত কেটো তাত আহি পায় আৰু সিহঁতে এষ্টাৰৰ লগত কথা পাতি ইমান ভাল পায় যে সিহঁতে ডিচিশ্যন লয় সিহঁতে এষ্টাৰকে এডপ্ট কৰিব সিহঁতে তাইৰ বিষয়ে চিষ্টাৰ এবিগেলৰ লগত কথা পাতে চিষ্টাৰ এবিগেলে কয় তাই অৰিজিনেলি ৰাছিয়াৰ কিন্তু যেতিয়া তাইক আমেৰিকাৰ ফেমিলি এটাই এডপ্ট কৰিছিল তাৰপিছত সিহঁতৰ ঘৰত এদিন জুই লাগি ঘৰৰ সকলো মাৰা গৈছিল যাৰ বাবে এষ্টাৰ পুনৰ অনাথ হৈ গৈছিল চিষ্টাৰে কয় তাই বিৰাট সহজ সৰল মেচিয়ৰ ছোৱালী তাইক আপোনালোকে এডপ্ট কৰি কেতিয়াও ৰিগ্ৰেট নকৰে এই কথা শুনি সিহঁতে চিষ্টাৰ এবিগেলক সকলো ফৰ্মেলিটি কৰিব দি কেইদিনমান পাছত এষ্টাৰক সিহঁতে এডপ্ট কৰি লৈ যায় মেক্সে তাইক দেখি বহুত সুখী হয় কিন্তু ডেনিয়েলে তাইৰ আচৰণ দেখি সিমান ভাল নাপায় স্কুলৰ প্ৰথম দিনা এষ্টাৰ এটা বেলেগ ধৰণৰ ফ্ৰক পিন্ধি যোৱাৰ বাবে তাইৰ ক্লাছত থকা ছোৱালী এজনী যাৰ নাম ব্ৰেণ্ডা তাইক জোকাব ধৰে আৰু সকলোৱে তাইক চাই হাঁহিব ধৰে তেতিয়াই তাইক এষ্টাৰে অলপ বেলেগ ধৰণেৰে চায় ইয়াৰ পিছত যেতিয়া ডেনিয়েলে স্কুলৰ পৰা আহি খেলা পিষ্টলেৰে খেলি থাকে তেতিয়া পিষ্টলেৰে শ্বুট কৰি থাকোঁতে মিষ্টেকেলি চৰাই এটাৰ তাত শ্বুট হওঁতে চৰাইটো তলত পৰি আধা মৰা হৈ চটপটাব ধৰে তেতিয়া এষ্টাৰ আৰু মেক্স আহি এষ্টাৰে ডেনিয়েলক ডাঙৰ শিল এটা যাচি দি কয় এই চৰাইটো তোৰ কাৰণে চটপটাই আছে গতিকে তোৰ এইটো ডিউটি তই ইয়াক মাৰি মুক্তি দি কিন্তু ডেনিয়েলে চৰাইটোক মাৰিব মানা কৰে আৰু তেতিয়া এষ্টাৰে চৰাইটোক সেই শিলটোৰে মাৰি কয় মই ইয়াক মুক্তি দি দিলোঁ স্কুলৰ নেক্সট দিনা সেই ছোৱালীটোৱে পুনৰ এষ্টাৰক ডিষ্টাৰ্ব কৰে আৰু তাইৰ হাতত থকা বাইবলখন তাইৰ পৰা কাঢ়ি আনিব চেষ্টা কৰোঁতে বাইবলখন ছিঙি যায় পাতবিলাক তলত পৰে আৰু তাই উঠাব যাওঁতে ছোৱালীটোৱে তাইৰ গলত পিন্ধা ৰিবনডালত ধৰি তাইক টানোতে তাই এনেকৈ চিঞৰে যে তাই এজনী পাগলী হয় তাই ঘৰত অহাৰ পিছত কেটে যেতিয়া গম পায় তাই স্কুলত এডজাষ্ট হ'ব পৰা নাই তাইক কমফৰ্ট কৰিবলৈ তাইৰ ফেমিলিৰ কথা কৈ অলপ মন ভাল লগায় ইয়াৰ মাজতে এষ্টাৰে জেছিকাৰ কথা সোধে তেতিয়া কেটে অলপ ইম'চনেল হৈ সিহঁতৰ গাৰ্ডেনত থকা ফুলৰ গছ এডালৰ কাষত লৈ যায় এষ্টাৰক কয় মোৰ যেতিয়া মিছকাৰেজ হৈছিল সেই মৰা ছোৱালীটোক অৰ্থাৎ জেছিকাক ইয়াতে পুতি থৈছিলোঁ কিন্তু মোৰ এনেকুৱা অনুভৱ হয় এই ফুলৰ গছডালেই তাই হয় ইয়াৰ পিছত জনে এষ্টাৰ আৰু মেক্সক পাৰ্ক এখনত লৈ যায় সিহঁতক খেলিব দিয়ে তাত অলপ দেৰিকৈ ব্ৰেণ্ডাও যাই পায় আৰু তাইক দেখি এষ্টাৰে হঠাৎ নোহোৱা হৈ যায় এই দেখি ব্ৰেণ্ডাই অলপ ভয় খায় আৰু ইয়াৰ পিছত তাই শ্লাইড কৰিব শ্লাইডাৰৰ ওপৰত উঠোঁতে হঠাৎ এষ্টাৰে পিছফালৰ পৰা আহি তাইক ওপৰৰ পৰা ঠেলা মাৰি দিয়ে আৰু তাই তাৰ পৰা বেয়াকৈ পৰি তাইৰ হাত ভৰি ভাঙে ৰাতি কেট আৰু জনে তাইক এই বিষয়ে সোধোতে তাই ব্ৰেণ্ডাক ঠেলা নাই বুলি কয় আৰু মেক্সক সোধোতে
তাই হাতেৰে ইংগিত দি কয় তাই নিজে স্লিপ হৈ ওপৰৰ পৰা পৰিছে। পিছদিনা এষ্টাৰ আৰু মেক্সক কেটে মাৰ্কেটত লৈ যাওঁতে চিষ্টাৰ এবিগেলৰ ফোন আহে আৰু এষ্টাৰৰ বিষয়ে সোধোতে কেটে কালি ইনচিডেণ্টটোৰ বিষয়ে কয়। এই কথা শুনি চিষ্টাৰে তাইৰ বিষয়ে অলপ চালি জাৰি চায় আৰু ইয়াৰ পিছতে চিষ্টাৰে সিহঁতৰ ঘৰত যায় কেট আৰু জনক কয় এষ্টাৰৰ লগত নিশ্চয় কিবা প্ৰব্লেম আছে। তাইৰ পুৰণা অৰ্ফেনেজৰ লগত কথা পাতি গম পাইছে যেতিয়া অৰ্ফেনেজত কোনোবা আহত হয় তেতিয়া এষ্টাৰক সকলো সময়তে কাষত পোৱা যায়। এবাৰতো কোনোবা ল'ৰা এটাক কোনোবাই চকুত কেঁচি ভৰাই দিছিল, তাতেও এষ্টাৰক কাষত পোৱা গৈছিল। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল তাইক ইয়াৰ আগতে এডপ্ট কৰা ফেমিলিৰ ঘৰত জুই অট'মেটিক লগা নাছিল, কোনোবাই তাতে জুই লগাইছিল। এইবিলাক শুনি কেটৰ অলপ এষ্টাৰৰ ওপৰত সন্দেহ হয়, কিন্তু জনে বেছি গুৰুত্ব নিদিয়ে। তাৰ হিচাপত 9 বছৰীয়া ছোৱালী এটা ইমান ক্ৰিমিনেল হ'ব নোৱাৰে। চিষ্টাৰে কয় মই তাইৰ বিষয়ে ৰাছিয়াৰ অৰ্ফেনেজৰ লগতো কথা পাতিছোঁ, সিহঁতে সোনকালে তাইৰ বিষয়ে ডাটা ওলাই মোক ক'ব। আৰু এই কৈ চিষ্টাৰে যাব ওলায়, কিন্তু এইফালে এইবিলাক সকলো এষ্টাৰে মনে মনে শুনি আছিল। তাই তেতিয়া মেক্সক লগ ধৰি বেগ এটাত হাতুৰি এটাৰ লগতে কিবা কিবি ভৰাই মেক্সৰ লগত ৰাস্তালৈ যাই কয় আমাৰ ঘৰত এটা বেয়া তিৰোতা আহিছে আৰু তাই মোক সোনকালে ইয়াৰ পৰা লৈ যাব, গতিকে যেতিয়া আমাৰ আগেৰে সেই তিৰোতাজনী আহিব তই যাই তাইৰ গাড়ীখন ৰখাবি আৰু আমি হাতুৰিটিৰে তাইক ভয় খুৱাম যাতে তাই পুনৰ ইয়ালৈ নাহে। কিন্তু চিষ্টাৰ এবিগেল আহোঁতে তাই মেক্সক ওলোটাই গাড়ীখনৰ আগত ঠেলা মাৰি দিয়ে। তেতিয়া মেক্সক চিষ্টাৰে দেখি গাড়ীখন কিবাকে ব্ৰেক মাৰি তাইক চাব যায় আৰু তেতিয়া পিছফালৰ পৰা এষ্টাৰে আহি সেই হাতুৰিটোৰে চিষ্টাৰৰ মাথাত মাৰে আৰু তাই মেক্সক ৰাস্তাৰ পৰা চিষ্টাৰক টানি ছাইডলৈ নিব কয়। মেক্সে ভয় খাই তাইৰ লগত চিষ্টাৰক টানিব ধৰে আৰু চিষ্টাৰক ছাইডত অনাৰ পিছত চিষ্টাৰে কিবাকৈ উঠি পলাব চেষ্টা কৰে, কিন্তু এষ্টাৰে পিছফালৰ পৰা পুনৰ হাতুৰিটোৰে মাথাত কোবায় আৰু তেতিয়ালৈকে কোবায় যেতিয়ালৈকে তাই সম্পূৰ্ণ মাৰা নাযায়। আৰু চিষ্টাৰৰ বডিটো ঠেলা মাৰি গাঁতা এটাত পেলাই দি তাই মেক্সক সিহঁতৰ ওচৰত থকা ট্ৰী হাউচটোলৈ লৈ যায়। তাত তাই তেজ লাগি থকা কাপোৰবিলাক চেঞ্জ কৰি লগতে হাতুৰিটো বেগটোত ভৰাই ট্ৰী হাউচটোত লুকাই থয় আৰু মেক্সক কয় যদি তই এই বিষয়ে কাৰোবাক ক তেন্তে পুলিচে মোৰ লগতে তোকো মোৰ সহায় কৰাৰ কাৰণে জেললৈ লৈ যাব। এই কৈ সিহঁতে ট্ৰী হাউচৰ পৰা নামি আহোঁতে ডেনিয়েলে সিহঁতক দেখা পাই মনে মনে চাই থাকে। ৰাতি ডেনিয়েলে শুই থাকোঁতে এষ্টাৰে তাইৰ কলত চাকু এখন ৰাখি কয় তই দিনত কি দেখিছিলি ক। তেতিয়া ডেনিয়েলে সিহঁতে অকল ট্ৰী হাউচৰ পৰা নামি অহা দেখা পোৱা বুলি কয়। তাই কয় যদি তই এই বিষয়ে কাৰোবাক ক তেন্তে তোৰ কাৰ এনেকৈ পিছ কৰিম, তোৰ মাৰে দেউতাৰে তোৰ টুকুৰাবিলাক কেতিয়াও বিচাৰি নাপাব। এতিয়া কথাটো হ'ল 9 বছৰীয়া সৰু ছোৱালী এটা ইমান সৰু বয়সত ইমান ক্ৰিমিনেল কেনেকৈ হ'ব পাৰে। ইয়াৰ পিছত মেক্স আৰু ডেনিয়েলে এনিটাইম ভয়ত থাকিব ধৰে, কিন্তু তাইৰ ভয়ত মাক দেউতাকক সঁচা কথা খুলিও ক'ব নোৱাৰে। ইয়াৰ পিছত নেক্সট দিনা অৰ্ফেনেজৰ পৰা কেটলৈ ফোন আহে যে চিষ্টাৰ এবিগেল এতিয়াও অৰ্ফেনেজলৈ আহি পোৱা নাই, তাই এই বিষয়ে কিবা জানে নেকি। আৰু ইয়াৰ পিছত পুলিচ ইনভেষ্টিগেশ্যন হয় আৰু পুলিচে তাইৰ বডিটো জিল এটাৰ কাষত পায়। পুলিচে সকলো ইনভেষ্টিগেশ্যন কৰে কিন্তু একো ক্লু নাপায়। কিন্তু কেটৰ এষ্টাৰৰ ওপৰত লাহে লাহে সন্দেহ বেছি হয়। তাই এষ্টাৰৰ বিষয়ে ভালকৈ জানিবৰ বাবে এইবাৰ ৰাছিয়াৰ অৰ্ফেনেজৰ লগত নিজে কণ্টেক্ট কৰে, কিন্তু সিহঁতৰ তাত এষ্টাৰ নামৰ কোনো ছোৱালীৰ একো ৰেকৰ্ড নাই বুলি কয়। ইয়াৰ পিছত তাই ইণ্টাৰনেটত ক্ৰিমিনেল চাইল্ডৰ বিষয়ে চাৰ্চ কৰে আৰু তাই গম পায় এনেকুৱা চাইল্ডবিলাক বহুত বুদ্ধিয়ক আৰু নিজৰ কাম উলিয়াবৰ বাবে ইহঁতে যা তা কৰিব পাৰে। কিন্তু প্ৰথমে কাৰোবাৰ বিশ্বাস জিকিবলৈ ইহঁতে বহুত ভাল বিহেভ কৰি থাকে আৰু নিজৰ সমনীয়াৰ লগত কেতিয়াও এডজাষ্ট হ'ব নোৱাৰে। আৰু লাহে লাহে সিহঁতে আচল ৰূপ দেখায়, প্ৰয়োজন হ'লে কাৰোবাৰ মাৰ্ডাৰো কৰিব পাৰে। কেটে এইবিলাক জনকো দেখায়, কিন্তু জনে এষ্টাৰক এজনী ভাল ছোৱালী বুলি ভাবি ওলোটাই কেটৰ লগতে কাজিয়া কৰে আৰু তাইকে বেয়া বুলি কয়। এষ্টাৰো জানিছিল যে কেটে তাইৰ আচল ৰূপ লাহে লাহে জানিব ধৰিছে, সেইকাৰণে তাই এষ্টাৰৰ আগত বেয়া আৰু জনৰ আগত ভাল দেখায়। তাই জনক কয় মা চাগে মই এডপ্টেড ছোৱালীৰ কাৰণে মোক ভাল নাপায়। তেতিয়া জনে কয় এইবিলাক সঁচা নহয়, কেটে তোমাক সিমানে ভাল পায় যিমান মই পাওঁ তোমাক। সি এষ্টাৰক কেটক ইমপ্ৰেছ কৰিব কিবা ছাৰপ্ৰাইজ দিব কয় আৰু তাইও হ'ব বুলি কয়। কিন্তু তাই জেছিকাৰ ফুলৰ গছজোপাৰ গোটেই ফুলবিলাক উঘলি কেটলৈ লৈ যায়, যি দেখি কেটে আউট অফ কণ্ট্ৰল হৈ এষ্টাৰক মাৰিব ওলায়, কিন্তু জনে তাইক কিবাকে ৰখায়। জনে কেটক কয় তাই যে সেইডাল গছ জেছিকাৰ তাই সেইটো নাজানে চাগে। কিন্তু আমি ভালকৈ দেখিছিলোঁ কেটে তাইক জেছিকাৰ গছডালৰ ওচৰলৈ নি সকলো বুজাই কৈছিল। ইয়াৰ পিছত এষ্টাৰে ৰাতি উঠি নিজে নিজৰ হাতখন চেপেনা এখনত ভাঙি জনক কেটে মাৰি হাতখন ভাঙি দিয়া বুলি কয়।
এতিয়া তাই এইবিলাক কিয় কৰি আছিল আমি আগলৈকে গম পাম। নেক্সট দিনা এষ্টাৰে বাথৰুমত গা ধুই থাকোঁতে সেই সুযোগ লৈ ডেনিয়েলে মেক্সৰ ৰুমত যাই সোধে, তুমি চিষ্টাৰ এবিগেলৰ মাৰ্ডাৰৰ বিষয়ে কি জানা মোক কোৱা। আমি এতিয়া বহুত ডাঙৰ বিপদত ফাঁচি আছোঁ, যাতে কিবাকে আমি তাইৰ পৰা ৰক্ষা পাব পাৰোঁ। তেতিয়া মেক্সে ভয়ে ভয়ে কেইখনমান ড্ৰয়িং ওলাই দিয়ে, য'ত চিষ্টাৰ এবিগেলক এষ্টাৰে কেনেকৈ মাৰিছিল আৰু লগতে এভিডেঞ্চখিনি ক'ত লুকাইছিল সেই গোটেইখিনি ড্ৰ কৰা আছিল। কিন্তু এষ্টাৰে বাহিৰৰ পৰা সিহঁত দুটাৰ কনভাৰ্চেশ্যনখিনি শুনি আছিল। এইফালে কেটে এষ্টাৰ ৰুমত নাথাকোঁতে তাই মনে মনে তাইৰ ৰুমত যায় গোটেই ৰুমটো সদলি শেষত তাই গাৰুৰ ভিতৰত সেই বাইবেলখন পায়। আৰু সেই বাইবেলখনৰ লাষ্ট পেজত এখন ইনষ্টিটিউটৰ নাম পায় আৰু তাই সেই ইনষ্টিটিউটখনৰ বিষয়ে ইণ্টাৰনেটত চাৰ্চ কৰি তাৰ পৰা এটা কণ্টেক্ট নম্বৰ লয়। তাই যেতিয়া চাৰ্নে ইনষ্টিটিউটত ফোন কৰে আমি তেতিয়া গম পাওঁ সেইখন অৰ্ফেনেজ নহয়, এখন মেণ্টেল হস্পিটেলহে। আৰু তাত এষ্টাৰৰ একো ৰেকৰ্ড নাই। কিন্তু তাই এষ্টাৰৰ এখন ফটো চাৰ্নে ইনষ্টিটিউটত মেইল কৰি পঠাই দিয়ে, যাতে সিহঁতে তাইৰ ফটোখন চাই তাইক চিনি পায়। এইফালে ডেনিয়েলে ট্ৰী হাউচত যায় এষ্টাৰে লুকোৱা এভিডেঞ্চখিনি বিচাৰে, কিন্তু তাত সি একো বিচাৰি নাপায়। বৰঞ্চ এষ্টাৰে তাৰ পিছফালে থিয় দি থাকে। তাৰপিছত তাই তাৰ আগত এভিডেঞ্চখিনি উলিয়াই কয়, তই এইখিনিয়ে বিচাৰি আছিলি নেকি? আৰু ইয়াৰ পিছত তাই সেই গোটেইখিনিত পেট্ৰল ঢালি লগতে ট্ৰী হাউচৰ সকলোফালে পেট্ৰল ঢালি কয়, মোৰ হিচাপত কিবা এটা ক্ৰাইম কৰাৰ পিছত সকলো এভিডেঞ্চ জ্বলাই দিব লাগে। এই কৈ ট্ৰী হাউচত জুই লগাই তাই বাহিৰৰ পৰা তলা লগাই তাৰ পৰা নামি আহে আৰু ডেনিয়েলে সকলোপিনে জুই লগা দেখি মাকক চিঞৰিব ধৰে। ইয়াৰ পিছত সি কিবাকে তাৰ পৰা বাহিৰ ওলাই এডাল কাঠত ওলমি থাকে আৰু শেষত তাৰ হাত তাৰ পৰা এৰা যায়, সি তাৰ পৰা পৰি যায়। তেতিয়া এষ্টাৰে এটা ডাঙৰ শিলেৰে তাক মৰাকে মাৰিব আহি কয়, তোক মই এই কষ্টৰ পৰা মুক্তি দিম। কিন্তু সেই সময়ত মেক্স আহি তাইক ঠেলা মাৰে আৰু তাই তেতিয়া পৰি যাওঁতে এইফালে কেটে দূৰৰ পৰা ট্ৰী হাউচত জুই দেখি ততালিকে দৌৰি যায় ডেনিয়েলক এনেকৈ পৰি থকা পাই তাই ততালিকে হস্পিটেলত লৈ যায়। হস্পিটেলত ডক্টৰে কয় ডেনিয়েল এতিয়া আউট অফ ডেঞ্জাৰ, কিন্তু সি ৰিকভাৰীত অলপ টাইম লাগিব। কেটে জনক ছাইড কৰি মাতি নি কয় তাইৰ এতিয়াও সম্পূৰ্ণ সন্দেহ এই জুই এষ্টাৰে লগাইছিল। আৰু তাই চাৰ্নে ইনষ্টিটিউটৰ বিষয়েও কয়, কিন্তু জনৰ এতিয়াও কেটৰ ওপৰত বিশ্বাস হোৱা নাছিল। সি ভাবিছিল তাই এষ্টাৰক নিজৰ ছোৱালী হিচাপে এতিয়াও একচেপ্ট কৰিব পৰা নাই। এইফালে এষ্টাৰে ডেনিয়েল বাচি যোৱা বুলি জানি এইবাৰ ডেনিয়েলৰ কেবিনত যায় কোনো নাথাকোঁতে তাক গাৰুৰে হেঁচা মাৰি পুনৰ মাৰিব চেষ্টা কৰে, কিন্তু এইবাৰো তাই অসফল হয়। কেটে এইবাৰ নিজৰ ওপৰত কণ্ট্ৰল হেৰুৱাই এইবিলাক এষ্টাৰে কৰা বুলি জানি তাইক সকলোৰে আগত মাৰিব ধৰে আৰু তাইক টোটেলি আউট অফ কণ্ট্ৰল হোৱাৰ বাবে ডক্টৰে তাইক বেহুচিৰ ইনজেকশ্যন দি দিয়ে। হোচ অহাৰ পিছত তাই জনক ওচৰত পায় আৰু জনে তাইক কয় ডেনিয়েল ঠিকে আছে আৰু মই এতিয়া এষ্টাৰ আৰু মেক্সক ঘৰত লৈ যাওঁ। কেটে মেক্সক এষ্টাৰৰ লগত থ'ব মানা কৰে, কিন্তু জনে একো নুশুনি সিহঁতক ঘৰলৈ লৈ যায়। ঘৰ অহাৰ পিছত এষ্টাৰে ডাঙৰ ছোৱালীৰ দৰে বিহেভ কৰি কেটৰ ড্ৰেছ এযোৰ পিন্ধি জনৰ ওচৰত আহি তাৰ লগত ইণ্টিমেট অৰ্থাৎ সম্ভোগ কৰিব চেষ্টা কৰে। কিন্তু জনে তাইৰ এইবিলাক আচৰণ দেখি তাইক তাৰ পৰা ছাইড হ'ব দি নিজৰ ৰুমত যাব কয় আৰু তাই কান্দি কান্দি নিজৰ ৰুমত যায়। এইফালে কেটক চাৰ্নে ইনষ্টিটিউটৰ পৰা ডক্টৰ এজনৰ ফোন আহে আৰু ডক্টৰটো কয় আপুনি যে আমাক ছোৱালী এটাৰ ফটো এখন মেইল কৰিছিল, এতিয়া তাই ক'ত আছে? কেটে কয় বৰ্তমান তাই মোৰ হাজবেণ্ড আৰু ছোৱালীৰ লগত আছে। তেতিয়া ডক্টৰে কয় তোমাৰ হাজবেণ্ডক ফটাফট তাৰ পৰা ওলাই আহিব দি পুলিচক ফোন কৰিব দিয়া, কাৰণ যিজনীক তোমালোকে 9 বছৰীয়া সৰু ছোৱালী বুলি ভাবি আছা একচুৱেলি তাই এজনী 33 বছৰীয়া তিৰোতা যাৰ নাম লিনা গ্লেমাৰ। এই শুনি কেটে শ্বক হৈ যায়। ডক্টৰে কয় একচুৱেলি তাই এটা হৰমন ডিছঅৰ্ডাৰৰ দ্বাৰা পীড়িত, যাক আমি হাইপ'পিটাৰিজিম বুলি কওঁ। এই ডিজিজত মানুহ এটা গ্ৰ'থ নহয় আৰু সিহঁতে দেখাত সৰু ল'ৰা ছোৱালীৰ দৰে হৈ থাকে। তাই জীৱনৰ বেছিভাগ সময় সৰু ছোৱালী হৈ থাকি এনেকুৱা ফেমিলিক ট্ৰিক কৰি পিছত সিহঁতক মাৰি পেলায়। আমাৰ হস্পিটেলৰ পৰা তাই এবছৰ আগতে পলাই আহিছে আৰু তাইক আমি এতিয়ালৈকে বিচাৰি আছিলোঁ। তাই আমাৰ হস্পিটেলৰ সকলোতকৈ ভায়োলেণ্ট পেচেণ্ট আছিল আৰু তাই ইমান ভায়োলেণ্ট আছিল যে তাইৰ গলত আৰু হাতত কটা চিন আছে আৰু তাইক সেইবাবে 2 জেগাতে ৰিবন পিন্ধি থাকে। এইফালে আমি এষ্টাৰৰ অৰ্থাৎ লিনাৰ আচল ৰূপ দেখোঁ আৰু তাইৰ এই আচল ৰূপ বিৰাট ভয়ানক আছিল। যিহেতু তাই এজনী 33 বছৰীয়া মহিলা, গতিকে জনৰ লগত তাই সম্ভোগ কৰিব সফল নহ'ল কাৰণে তাই এতিয়া কেটৰ ফেমিলিক মাৰিব ৰেডি হয়। ইয়াৰ পিছত জনে তাইৰ ৰুমত যায় আৰু তাইক ক'তো নেদেখি ওলোটাই ভিজিবল লাইটেৰে তাইৰ পেইণ্টিঙৰ আচল ৰূপ দেখা পায়।
য'ত সিহঁত দুটাৰ সম্ভোগৰ ফটো তাই ড্ৰ কৰিছিল। ইয়াৰ পিছত কেটে জনক ফোন কৰে, কিন্তু সি ফোনটো ৰিচিভ নকৰাৰ বাবে তাই সেনেকৈ গাড়ী চলাই সিহঁতক বচাব আহে। এইপিনে এষ্টাৰে ঘৰৰ সকলো পিনে আন্ধাৰ কৰি দিয়ে আৰু জনে যেতিয়া মিটাৰ চেক কৰিব যায় তেতিয়া তাই পিছফালৰ পৰা আহি চুৰিৰে জনক হানি শেষত তাক মাৰি পেলায়। তাৰপিছত তাই মেক্সক মাৰিব আগবাঢ়ে আৰু তেতিয়াই কেট অহা গম পায়। তাই সিহঁতৰ লকাৰত থকা পিষ্টলটো উলিয়াই কেটক গুলিয়াব ৰখি থাকে। কেটে দেখে জন মৰি আছে। এই দেখি তাই চেঞ্চলেছ হৈ যায় আৰু সেইখিনি সময়ত মেক্সৰ কথা মনত পৰি তাই মেক্সৰ ৰুমত যায়, কিন্তু মেক্স তাতে নাথাকে আৰু তাই মেক্সক বিচাৰিব ধৰোঁতে এষ্টাৰে তাইৰ ওপৰত গুলি চলিয়াই, কিন্তু তাই লাকিলি বাচি যায়। ইয়াৰ পিছত কেটেও তাইৰ পৰা চুপিব ধৰে আৰু তাই চুপি গাৰ্ডেনৰ গ্লাছৰ ওপৰৰ পৰা দেখে মেক্সে টাবগিলাৰ মাজত লুকাই আছে। তাই তাইক তাতে লুকাই থাকিব দিয়ে, কিন্তু মেক্সৰ হাত লাগি টাব এটা মাটিত পৰোঁতে এষ্টাৰে গম পাই যায় যে মেক্স গাৰ্ডেনত লুকাই আছে। তাই গৈ মেক্সক বিচাৰিব ধৰে আৰু যেতিয়াই তাই মেক্সক বিচাৰি পায় তাইক গুলিয়াব ওলাওঁতে কেটে ওপৰৰ পৰা গ্লাছ ভাঙি এষ্টাৰৰ ওপৰত পৰে আৰু এনেকুৱা লাগে এষ্টাৰৰ তাত গ্লাছবিলাক সোমাই তাই চাগে মাৰা গ'ল। ইয়াৰ পিছত কেটে তাইৰ হাতৰ পৰা পিষ্টলটো লৈ মেক্সক কোলাত লৈ তাৰ পৰা ওলাই যায় আৰু সেইখিনি সময়ত পুলিচো আহি পায়, কিন্তু তাই তাত নাছিল। কেট আৰু মেক্সে যেতিয়া তাৰ পৰা বাহিৰ ওলাই যাই থাকে তেতিয়াই এষ্টাৰে চাকু এখন লৈ আহি পিছফালৰ পৰা কেটক এটেক কৰে আৰু দুয়োটাই বাগৰি জিল এটাত যাই পায়। সিহঁতে তাতে ফাইট কৰি থাকে আৰু মেক্সে পৰি থকা পিষ্টলটো দেখি এষ্টাৰক গুলিয়াওঁতে সেই গুলি বৰফত পৰে আৰু বৰফ ফাটি দুয়োটাই পানীৰ মাজত সোমাই যায়। পানীৰ মাজত এষ্টাৰে কেটক চাকুখনেৰে হানে, কিন্তু তাই হাতেৰে এষ্টাৰক মাৰি তাই তাৰ পৰা ওলাব চেষ্টা কৰে আৰু তেতিয়াই এষ্টাৰে তাইৰ ভৰিত ধৰি কয়, মোক মৰিব নিদিবা মা। তেতিয়া কেটে পুৰা খঙত কয়, মই তোৰ মা নহয়। এই কৈ এনে এটা কিক মাৰে আৰু তাই পানীৰ মাজত সোমাই নোহোৱা হৈ যায় আৰু সিহঁতে তাৰ পৰা ওলাই আহি মুভিখন ইয়াত খতম হৈ যায়। তো গাইজ, এয়াই আছিল অৰফেন মুভিৰ এক্সপ্লেনেশ্যন। আশা কৰোঁ আপোনালোকৰ এক্সপ্লেনেশ্যনটো চাই ভাল লাগিল। মই সোনকালে ইয়াৰ পাৰ্ট 2ৰ এক্সপ্লেনেশ্যন লৈ আহিম। তো তেতিয়ালৈকে গুড বাই, টেক কেয়াৰ, বাই বাই।